ইণ্টাৰেষ্টিং ফেক্টছ। ফেক্ট নাম্বাৰ 10। যেতিয়া কোনো বিমান উৰাৰ সময়ত বেয়া হৈ যায় আৰু বিমান দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা হয়, তেতিয়া তাত বহি থকা পেছেঞ্জাৰৰ জীয়াই থকাৰ সকলোবোৰ আশা শেষ হৈ যায়। কিন্তু ভৱিষ্যতত এনেকুৱা দুৰ্ঘটনাৰ পৰা বচা যাব। ৱেক্ৰেনৰ ইঞ্জিনিয়াৰে ডিটেক্টেবল কেবিনৰ এটা বিমান তৈয়াৰ কৰিছে, যিটো সাধাৰণ বিমানৰ দৰেই হ'ব, কিন্তু উৰাৰ সময়ত ভগৱানে নকৰক বিমানত কিবা বিকৃতি ঘটে আৰু দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা হয়, তেতিয়া ডিটেক্টেবল কেবিনবোৰক বেলেগ কৰি দিয়া হ'ব আৰু পেৰাচুটৰ সহায়ত পেছেঞ্জাৰে ভৰা ডিটেক্টেবল কেবিন সুৰক্ষিতভাৱে মাটিত নামিব। ফেক্ট নাম্বাৰ 9। আজিলৈকে আপুনি হাজাৰ হাজাৰ ৱৰ্ল্ড ৰেকৰ্ডৰ বিষয়ে শুনিছে, কিন্তু পৃথিৱীত এনেকুৱাও এটা ৱৰ্ল্ড ৰেকৰ্ড আছে যাৰ বিষয়ে দুনিয়াৰ বহুত কম মানুহে জানে। এইটো ৰেকৰ্ড হৈছে 24 ঘণ্টাৰ ভিতৰত সকলোতকৈ বেছি পুৰুষৰ লগত সম্বন্ধ বনোৱা, আৰু এইটো ৰেকৰ্ডৰ ৰেকৰ্ড হোল্ডাৰ লিছা স্পাৰ্কছ হয়। পলেণ্ডত 2004 চনত ৱৰ্ল্ড গেংবেং চেম্পিয়নশ্বিপৰ যোগেদি 919 জন পুৰুষৰ লগত সম্বন্ধ বনাই এই ৰেকৰ্ড নিজৰ নাম কৰিছিল, যাক আজিলৈ কোনো ভাঙিব পৰা নাই, নাইবা কোনোৱে ভাঙিবলৈ চেষ্টাও কৰা নাই। ফেক্ট নাম্বাৰ 8। 1912ত টাইটেনিক ডুবাৰ 14 বছৰ আগত 1898ত ৰাইটাৰ মৰ্গেন ৰবাৰ্টছনে দ্য ৰিক অৱ দ্য টাইটেন নামৰ এখন কিতাপ লিখিছিল। এই কিতাপখনত টাইটেন নাম এখন ক্ৰুইজ শ্বিপ আছিল, যিটো আইচবাৰ্গত খুন্দা খাই আটলাণ্টিক মহাসাগৰত ডুবি গৈছিল। কিতাপত 2500 যাত্ৰী আছিল, যাৰ ভিতৰত আধা যাত্ৰী বচাব পৰা গৈছিল। এতিয়া টাইটানিকক মনত পেলাওক। টাইটানিকো আইচবাৰ্গত খুন্দা খাই আটলাণ্টিক মহাসাগৰত ডুবিছিল। ইয়াত 2200 যাত্ৰী আছিল আৰু ইয়াতো আধা যাত্ৰীকে বচাব পাৰিছিল। তেন্তে মৰ্গান ৰবাৰ্টছনে ভৱিষ্যত চোৱাৰ ক্ষমতা আছিল নে তেওঁ টাইম ট্ৰেভেল কৰিছিল? এই প্ৰশ্ন আজিও এটা ৰহস্য বনি আছে। ফেক্ট নাম্বাৰ 7। হৰৰ চিনেমা ভেৰনিকা দুনিয়াৰ সকলোতকৈ ভয় লগা চিনেমা হিচাপে জনা যায়। নেটফ্লিক্সৰ মতে মুভিখন ইমান ভয় লগা যে ইয়াক দেখা 100 জনৰ ভিতৰত এজনেহে সম্পূৰ্ণ মুভিখন দেখে। বাকী 99 জন মানুহ ভয়ৰ বাবে মুভিখন আধাতে এৰি দিয়ে। এক্সপাৰ্টে কোৱাৰ মতে কমজোৰ হাৰ্ট থকা মানুহৰ মৃত্যুও হ'ব পাৰে। ফেক্ট নাম্বাৰ 6। জাৰ্মানীত 1894 চনত এজন চাৰ্চৰ ফাদাৰে পানীত ডুবি থকা 4 বছৰীয়া ল'ৰা এটাক বচাইছিল। এনেতো হাজাৰজন লোকক এজনে আনজনক বচায়, কিন্তু মই 1994 চনৰ কথা কিয় কৈছোঁ আপুনি চাগে এইটো ভাবিছে, হয় নাই? কিন্তু এই কথা কোৱাৰ কাৰণ এইটোৱে হয় যে ফাদাৰে যিটো ল'ৰাজন বচাইছিল সেইজন কোনো বেলেগ নহয়, সেইজন হ'ল এডল্ফ হিটলাৰ। জান বচোৱাৰ ফাদাৰৰ নাম জন কুৱেৰবাৰ্গাৰ। সেই সময়ত হিটলাৰৰ জান নবচালে হয় তেন্তে পৃথিৱীৰ ইতিহাস আজি বেলেগ কিবাই হ'ল হয়। নম্বৰ 5। স্কুলবোৰত ইউনিফৰ্ম কেইদিনমান পাছে পাছে সলনি কৰিয়েই থাকে, কিন্তু ইংলেণ্ডত এখন স্কুল আছে যিখনৰ ইউনিফৰ্ম কেতিয়াও সলনি হোৱা নাই। স্কুলখনৰ নাম হ'ল ক্ৰিষ্টিছ হস্পিটেল বৰ্ডিং স্কুল হয়। স্কুলখনৰ স্থাপন 1552ত কৰা হৈছিল আৰু 1553ত ইউনিফৰ্ম দিয়া হৈছিল। শ বছৰ হোৱাৰ পাছতো আজিও ইউনিফৰ্ম সেইটোৱেই আছে যিটো প্ৰথমে দিয়া হৈছিল। ফেক্ট নাম্বাৰ 4। ডুবাইৰ ৰয়েল পৰিবাৰৰ সকলো কথা বেলেগতকৈ অলপ বেলেগ থাকে। আজি কেইদিনমানৰ আগত ডুবাইৰ প্ৰিন্স শ্বেখ হৰ্ডাৰ বিন মহম্মদে এটা চৰাইৰ বাবে নিজৰ মাৰ্চিডিজ কাৰ ব্যৱহাৰ কৰিবলৈ এৰি দিছিল। আচলতে এই চৰাইজনীয়ে গাড়ীখনৰ ডেছবৰ্ডত বাস বনাই কণী পাৰিছিল। তেতিয়া প্ৰিন্সে ক'লে যে যেতিয়ালৈ চৰাইজনীৰ কণীৰ পৰা পোৱালি ওলাই ডাঙৰ নোহোৱালৈকে তেওঁ সেই গাড়ীখন ব্যৱহাৰ নকৰে। ফেক্ট নাম্বাৰ 3। পাৰ চৰাই দি চিঠি পঠোৱাৰ কথাটো আপুনি নিশ্চয় শুনিছে, কিন্তু বেলজিয়ামত 1870ত মেকুৰী দিও চিঠি আদান প্ৰদান কৰিবলৈ চেষ্টা কৰিছিল। সেই সময়ত এটা ৱাটাৰপ্ৰুফ বেগত চিঠি ভৰাই মেকুৰীৰ পিঠিত বান্ধি দিয়া হৈছিল আৰু মেকুৰীজনীক পঠাই দিয়া হৈছিল, কিন্তু ইয়াত আশা কৰাৰ সমান সফলতা নাপালে। মেকুৰীয়ে চিঠি পঠাবলৈ বহুত সময় লৈছিল আৰু ইয়াক ভৰসা কৰাটোও মুস্কিল আছিল। আৰু কিন্তু টাইমৰ পাছত মেকুৰীক এই কামটোৰ পৰা আঁতৰাই দিয়া হ'ল। ফেক্ট নাম্বাৰ 2। জৰুৰী সময়ততো ব্লাড ডনেট আমি সকলোৱে কৰোঁ, কিন্তু দুনিয়াত কিছুমান মানুহ এনেকুৱাও আছে এই কামত সকলোতকৈ আগবঢ়া। জেমছ হেৰিছন এনেকুৱা এজন ব্যক্তি, যেতিয়া তেওঁৰ বয়স 13 বছৰ আছিল তেতিয়া তেওঁক এটা চাৰ্জাৰী কৰিব লগা হৈছিল আৰু সেই সময়ত তেওঁক 13 লিটাৰ তেজৰ প্ৰয়োজন হৈছিল।
18 বছৰ হোৱাৰ পাছত জেমছে ব্লাড ডনেট কৰাৰ কথা ভাবিলে। ব্লাড ডনেট কৰাৰ পাছত তেওঁ গম পালে যে তেওঁৰ ব্লাডত বহুত ৰেয়াৰ এণ্টিডি আছে, য'ত ৰিহেচাছ ডাইজেষ্ট ভাল কৰাৰ সমাধান আছে। এই কথা গম পোৱাৰ পাছৰে পৰা জেমছে 11,000 বাৰতকৈও বেছিবাৰ ব্লাড ডনেট কৰিলে আৰু তেওঁৰ বাবে 2 লাখ ৰোগী ভাল হৈ উঠিল। ফেক্ট নম্বৰ 1, পাকিস্তানত এজোপা বৰগছ আছে যিজোপাক 1898ত অফিচিয়েলি এৰেষ্ট কৰা হৈছিল আৰু তেতিয়াৰ পৰাই এইজোপা গছ শিকলিৰে বান্ধি থোৱা আছে। যিমান আচৰিত এইটো ঘটনা, তাতকৈ আচৰিত ইয়াক এৰেষ্ট কৰাৰ কাৰণ। আচলতে ব্ৰিটিছ অফিচাৰ জেমছ স্কুৱেডে যেতিয়া ৰাগীত মাতাল হৈ আছিল আৰু তেতিয়া তেওঁক লাগিছিল সেই গছজোপা মুভ কৰিছে আৰু তেওঁৰ ফালে আহিছে, তেতিয়া তেওঁ সেই গছজোপাক এৰেষ্ট কৰিবলৈ অৰ্ডাৰ দি দিলে। মানিলোঁ যে জেমছ স্কুৱেড ৰাগীত মাতাল হৈ আছিল, কিন্তু এজোপা গছক বন্ধক বনোৱা মানুহবোৰ কি ভাঙৰ নিচাত আছিল। আৰু এই গছজোপাক এখন বৰ্ডো লগোৱা আছে য'ত লিখা আছে আই এম আণ্ডাৰ এৰেষ্ট। বন্ধুসকল, এতিয়া মোক তলত কমেণ্ট কৰি জনাব আপোনাক এই 10টা ফেক্টৰ ভিতৰত কোনটো ফেক্ট বেছি ভাল লাগিল। আৰু আগলৈও এনেকুৱা ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।